সরকারি মেডিকেললৈ নাযাবি ঐ কোনো সরকারি মেডিকেললৈ নাহিবি সরকারি মেডিকেললৈ কোনো নাহিবি সরকারি মেডিকেলত ডক্টৰে নাই কোনো নার্স নাই সরকারি মেডিকেলত ডক্টৰ নাই নার্স নাই নার্স আৰু চিকিৎসকে আমাৰ ৰোগীজনলৈ এবাৰো ঘূৰি নাচালে আজি পুৱাই আমি ককাই দেউক বচাব নোৱাৰিলো সরকারি মেডিকেললৈ নাহিবি ঐ কোনো চিকিৎসা বিচাৰি আহি হেৰুৱালে আপোনজনক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ চিকিৎসালয়খনত চিকিৎসক নাৰ্ছৰ সেৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে এগৰাকী মহিলাই ৰোগীৰ চিকিৎসাত গাফিলতিৰ অভিযোগ তুলি ক্ষোভত ফাটি পৰিল পৰিয়ালৰ সদস্য সরকারি মেডিকেললৈ নাহিবি ঐ কোনো সরকারি মেডিকেললৈ নাহিবি ইয়াত ডক্টৰ নাই নার্স নাই এইদৰে হাহাকাৰ কৰি সামাজিক মাধ্যমত এটি বিশেষ ভিডিঅ' এগৰাকী মহিলাৰ অভিযোগ অনুসৰি হদিয়াৰ পৰা গুৰুতৰ অসুস্থ অৱস্থাত এগৰাকী ৰোগীক অসম চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰা হৈছিল ৰোগীজনৰ প্ৰেছাৰ আৰু ষ্ট্ৰোকৰ সমস্যা আছিল বুলি পৰিয়ালৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে উন্নত চিকিৎসাৰ আশাত ৰোগীজনক ডিব্ৰুগড়লৈ লৈ অহা হৈছিল কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত ৰোগীজনক উপযুক্ত সময়ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ এগৰাকী মহিলাই লগতে পৰিয়ালটোৰ অভিযোগ ৰোগীজন সংকটজনক অৱস্থাত থকাৰ সময়তো চিকিৎসক আৰু নাৰ্ছে ৰোগীজনৰ প্ৰতি পৰ্যাপ্ত গুৰুত্ব নিদিলে আনকি নাৰ্ছ আৰু চিকিৎসকে এবাৰো ৰোগীজনৰ ফালে ঘূৰি নোচোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই শেষত আজি পুৱাই ৰোগীজনক বচাব নোৱাৰিলে পৰিয়ালে আপোনজনক হেৰুৱাই এতিয়া সামাজিক মাধ্যমতে কান্দোনত ভাগি পৰিছে নিজ ভগ্নী সরকারি মেডিকেললৈ কোনো নাহিবি সরকারি মেডিকেলত ডক্টৰ নাই নার্স নাই ৰাতিপুৱা 3টা বজাতে অসম মেডিকেল কলেজ পালোহি এজনী নার্স আছিলে বাইদেউ এবাৰ চাই দিয়ক না বাইদেউ এবাৰ চাই দিয়ক বোলে তহঁতৰ পেচেণ্টৰ কি মুখত বোলে অক্সিজেন লগোৱা আছে নেকি বোলে চাবলৈ অক্সিজেনটো নাই নহয় বোলে চাবলৈ পাছত চাম বোলে প্ৰভু মই ইমান ক'লো বাইদেউ চাই দিয়ক মাইদেউজনী এবাৰ ঘূৰি নাচালে আছিলে তাৰ পাছত ডক্টৰবোৰ আহিলে ছাৰ এবাৰ চাই দিয়ক না প্লিজ ছাৰ হয় মেডিকেল হয় বোলে যেতিয়া সময় হ'ব তেতিয়া চাম বোলে আগৰ পেচেণ্টখিনি চাই লওঁ বোলে নোৱাৰো চাবলৈ যা ককাই গা গৰম উঠি আহিছে জ্বৰ উঠি আহিছে ছাৰ প্লিজ যদি ভাল কৰিব নোৱাৰে কৈ দিয়ক আমি প্ৰাইভেটলৈ লৈ যাওঁ 2 মিনিট পাছত প্ৰাইভেটলৈ লৈ যাম বুলি বহুত চেষ্টা কৰিছিলোঁ ভগৱান ককাইক নোৱাৰিলোঁ বচাবলৈ প্ৰভু আপোনালোক সকলোকে কৈছোঁ যদি ঘৰ কেনেবাকৈ ৰোগী থাকে চৰকাৰী মেডিকেললৈ নানিব মুখ্যমন্ত্ৰী আপুনি এইবোৰ চৰকাৰী মেডিকেল খুলিছে নে ইয়াৰ আইকক খুলিছে মানুহৰ জীৱনৰ সৈতে এডাল গুটি গেলে ইহঁতে মানুহক নেযায় মোৰ ৰেজাল্ট দেখাই আৰু আজি আৰু নাহিবি কোনেও চৰকাৰী মেডিকেল পইচা নহ'লে ঘৰতে থাকিবি চৰকাৰী মেডিকেল কোনো নাহিবি চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে পুনৰ এবাৰ চৰকাৰী চিকিৎসা ব্যৱস্থাৰ মানদণ্ডক লৈ একাধিক প্ৰশ্ন উত্থাপন কৰিছে এজন ৰোগীৰ বাবে সময়মতে চিকিৎসা লাভ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেয়া চিকিৎসা বিজ্ঞানে কয় তেনে ক্ষেত্ৰত চিকিৎসক নাৰ্ছৰ গাফিলতি হৈছিল নে পৰিস্থিতি চিকিৎসাৰ আওতাত নাছিল সেয়া এতিয়া তদন্তৰ পিছতে স্পষ্ট হ'ব পৰিয়ালটোৱে বিচাৰিছে ন্যায় বিচাৰিছে ঘটনাৰ উচিত তদন্ত এতিয়া প্ৰশ্ন সঁচাকৈ চিকিৎসাৰ অভাৱত নে আন কোনো কাৰণত মৃত্যু হ'ল ৰোগীজনৰ এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী উত্থাপন কৰিছে এতিয়া প্ৰতিগৰাকী জনতাৰ লগতে নিজ পৰিয়ালে নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি ডিজিটেল